হিন্দু ধৰ্মত যমৰজাক মৃত্যুৰ দেৱতা মনা হয়। যদি যমৰজা নিজেই মৃত্যুৰ দেৱতা হয়, কিন্তু তেওঁৰ মৃত্যু কেনেকৈ সম্ভৱ? সকলোৱে চাগে এই কথা শুনি আচৰিত লাগিছে। বেদ আৰু পুৰাণত যমৰজাৰ এই মৃত্যুৰ কথা উল্লেখ আছে। এইটো কথা কোৱাৰ আগত যমৰজাৰ বিষয়ে কিছু কথা জানো আহকচোন। যমৰজাৰ এগৰাকী ভনীয়েক আছিল। তেওঁৰ নাম হ'ল যমুনা। যমৰজাৰ বাহন হ'ল মহ আৰু তেওঁক অনেক নামেৰে পূজা হয়। যম, ধৰ্মৰাজ, মৃত্যু, আতংক, ব্যৱস্বত আৰু কাল। বহুত বছৰৰ আগতে শ্বেত নামৰ এজন মুনি আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল। তেওঁ গোদাৱৰী নদীৰ কিনাৰত বাস কৰিছিল। যেতিয়া তেওঁৰ মৃত্যুৰ সময় আহিছিল, তেতিয়া যমৰজাই তেওঁৰ মৃত্যুৰ দূতক তেওঁৰ প্ৰাণ কাঢ়ি আনিবলৈ পঠিয়াই দিছিল। কিন্তু সেই সময়ত শ্বেত মুনিয়ে তেওঁৰ প্ৰাণ দিবলৈ বিচৰা নাছিল। সেইবাবে তেওঁ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিবলৈ ধৰিছিল। যেতিয়া মৃত্যুদূত আহি তেওঁৰ আশ্ৰমৰ ওচৰ পাইছিলহি, তেতিয়া মৃত্যুদূতে দেখিলে যে ভৈৰৱ বাবাই পহৰা দি আছে। ধৰ্ম আৰু দায়িত্বত বন্দী হৈ থকা যমদূতে যেতিয়া মুনিৰ প্ৰাণ হৰণ কৰিবলৈ বিচাৰিছিল, তেতিয়াই ভৈৰৱ বাবাই যমদূতক প্ৰহাৰ কৰিলে আৰু লগে লগে যমদূতৰ মৃত্যু হ'ল। আৰু এইটো দেখি যমৰজাৰ প্ৰচণ্ড খং উঠিছিল। সেইকাৰণে যমৰজাই নিজেই আহি ভৈৰৱ বাবাক মৃত্যুপাশে বন্দী কৰিলে। আৰু তাৰ পাছত যমৰাজে শ্বেত মুনিক মৃত্যুপাশে বন্দী কৰিবলৈ বিচাৰিছিল। আৰু লগে লগে শ্বেত মুনিয়ে তেওঁৰ ইষ্টদেৱ মহাদেৱক স্তুতি কৰিবলৈ ধৰিলে। আৰু মহাদেৱে তৎক্ষণাতে তেওঁৰ পুত্ৰ কাৰ্তিকক তালৈ পঠিয়াই দিলে। আৰু কাৰ্তিক তালৈ গৈ পোৱাৰ পাছত যমৰজা আৰু কাৰ্তিকৰ মাজত প্ৰচণ্ড যুদ্ধ হ'ল। আৰু যুদ্ধত বেছি দেৰি কাৰ্তিকৰ আগত যমৰজাই টিকি থাকিব নোৱাৰিলে। কাৰ্তিকৰ প্ৰচণ্ড প্ৰহাৰত যমৰজাৰ মৃত্যু হ'ল। যেতিয়া সূৰ্যদেৱে যমৰজাৰ মৃত্যুৰ কথা গম পাইছিল, তেতিয়া সূৰ্যদেৱ বিচলিত হৈ পৰিছিল। সূৰ্যদেৱে ধ্যান কৰি গম পালে যে তেওঁৰ মৃত্যু কিয় হ'ল। যমৰাজ সূৰ্যদেৱৰ পুত্ৰ আছিল। আৰু এই সমস্যাৰ সমাধানৰ বাবে তেওঁ ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। আৰু ভগৱান বিষ্ণুৱে সূৰ্যদেৱক ক'লে যে তুমি ভগৱান শিৱক তপস্যা কৰি সন্তুষ্ট কৰা। ভগৱান বিষ্ণুৰ কথামতে সূৰ্যদেৱে ভগৱান শিৱক ঘোৰ তপস্যা কৰিলে। আৰু তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই দৰ্শন দিলে আৰু বৰ বিচাৰিবলৈ ক'লে। তেতিয়া সূৰ্যদেৱে ক'লে যে প্ৰভু, যমৰাজৰ মৃত্যুৰ পিছত পৃথিৱীত বহুত সমস্যাই দেখা দিব। পৃথিৱীত সন্তুলন হৈ নাথাকিব। সন্তুলন কৰিবলৈ হ'লে যমৰাজক জীয়াবই লাগিব। প্ৰভু, এইটোকে মোক বৰ হিচাপে দান কৰক। তেতিয়া মহাদেৱে নন্দীৰ হতুৱাই গংগাৰ জল আনি যমৰাজৰ গোটেই দেহতে ছটিয়াই দিছিল। আৰু যাৰ ফলত যমৰাজ পুনৰ জীৱিত হৈ পৰিছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।